যি সময়ত এটা চৰকাৰী চাকৰি নাপায় নিবনুৱা যুৱকে কৰ্মৰ সন্ধানত বহিৰাজ্যলৈ ঢাপলি মেলিছে সেই সময়তে কৃষি কৰ্মৰে সেউজ বিপ্লৱ কঢ়িয়াই আনিছে অভয়াপুৰীৰ একাংশ শিক্ষিত নিবনুৱা যুৱকে অভয়াপুৰীৰ নিকটৱৰ্তী আমগুৰি দ্বিতীয় খণ্ড গাঁৱৰ সেউজ বিপ্লৱৰ সূচনা কৰিছে হৰে কৃষ্ণ মণ্ডল মানিক বৰ্মন আৰু সুৰেন্দ্ৰ মণ্ডল নামৰ চাৰিগৰাকী যুৱকে অভয়াপুৰী আমগুৰি দ্বিতীয় খণ্ড অঞ্চলত তিনি যুৱকে কোনো চৰকাৰী সাহায্য নোলোৱাকৈ প্ৰায় ৩০ পুৰা মাটিত আলু বাকৈ সৰিয়হ মটৰ ইত্যাদি খেতি কৰি ৰচিছে স্বাৱলম্বিতাৰ সপোন অতি পৰিতাপৰ কথা আজিলৈকে কৃষি বিভাগৰ পৰা কোনো ধৰণৰ সহায় পোৱা নাই এই তিনি যুৱকে অভয়াপুৰী আমগুৰিৰ এইসকল নিবনুৱা যুৱকে গাৰ ঘাম মাটিত পেলাই কৰা কষ্টৰ অন্তত এই খেতিত সুফল লাভ কৰিলে নিশ্চয়কৈ যুৱকসকলৰ মুখত দেখিবলৈ পোৱা যাব এক অনাবিল আনন্দ শিক্ষিত হৈও কৃষি কৰ্মৰে সেউজ বিপ্লৱ কঢ়িয়াই অনা অভয়াপুৰীৰ এই তিনিগৰাকী যুৱক খেতিয়কে বহিৰাজ্যলৈ কৰ্মৰ সন্ধানত যোৱা যুৱক যুৱতীসকলৰ বাবেও হৈ পৰিছে এতিয়া এক নিদৰ্শন মোৰ নাম শ্ৰী সুৰেন্দ্ৰ মণ্ডল মই বঙাইগাঁও জিলাৰ অভয়াপুৰী থানাৰ অন্তৰ্গত আমগুৰি তৃতীয় খণ্ডৰ বাসিন্দা হয় মোৰ ক'ব লগা এইখিনিয়ে যে আমি হয়তো 2016 চনত মই বিএ পাছ কৰিছোঁ বিএ পাছ কৰি হয়তো চাকৰিৰ পিছত যোৱা নাই চাকৰিৰ পিছত নাযায় হয়তো খেতি বাতিৰ পিছত লাগি আছোঁ ইয়াতে ভাল আমি কিছু ফল দেখা পাইছোঁ হয়তো স্বাৱলম্বী হৈছোঁ তে ইয়াৰ পৰা মই চৰকাৰক এটা অনুৰোধ জনাওঁ যে অভয়াপুৰী যিখিনি আমাৰ এগ্ৰিকালচাৰ অফিচ আছে তেখেতক জনাওঁ যে মই যে আমাৰ হয়তো কিছু সা সুবিধা দিয়াৰ কাৰণে যাতে সুবিধা কৰি দিয়ে এইখিনি মই ক'ব লাগে কোন কোন আছে আপোনালোকৰ মোৰ লগত আছে আমাৰ খুৰা হয় মোৰ হৰে কৃষ্ণ মণ্ডল আৰু মোৰ বন্ধু হয় যে মানিক বৰ্মন কি কি খেতি কৰিছে ইয়াতে মাকৈ খেতি আছে আপোনাৰ সৰিয়হ খেতি আছে আপোনাৰ মিঠালাও খেতি আছে আলু খেতি আছে ফালে আৰু আপোনাৰ ৰঙালাও আছে এইখিনিয়ে আৰু আৰু ইয়ে আছে আপোনাৰ কি মাকৈ খেতি আছে কিমান বছৰৰ পৰা কৰি আছে মোটামুটি মই 16 চনত বিএ পাছ কৰি তাৰ আগৰ পৰাই কৰি আছোঁ খেতিটো চৰকাৰক কি অনুৰোধ জনাব চৰকাৰক এইটোৱে অনুৰোধ জনাওঁ যে আমি যিহেতু খেতি বাতিৰ পিছত লাগি আছোঁ হয়তো চাকৰিৰ পিছত যোৱা নাই তে আমাক চৰকাৰে যাতে কিছু এই বঙাইগাঁও জিলাৰ যিবিলাক আমাৰ এগ্ৰিকালচাৰ বিভাগ আছে তাৰ পৰা যাতে আমাক কিছু মানে সা সুবিধা দিয়ে কিন্তু চৰকাৰৰ ফালৰ পৰা আমি কোনো ধৰণৰ মানে এনে এই খেতি বাতি কৰাৰ কাৰণে কোনো ধৰণৰ আমি সুবিধামূলক সেইবিলাক আমি পোৱা নাই অথচ সিহঁতে কিন্তু আমি অভয়াপুৰী এগ্ৰিকালচাৰ বা বঙাইগাঁৱত আমি ভালেকেইবাৰ আমি কৰিছোঁ সিহঁতৰ মানে খেতি বাতি চোৱাৰ কাৰণে বা আমাৰ কেনেকৈ খেতি কৰি স্বাৱলম্বী হ'ব পাৰিম তো এই বিষয়ে কিন্তু আবেদন জনোৱাৰ পাছতে কিন্তু সিহঁতে কোনো আমাৰ কাৰণে কোনো সঁহাৰি নিদিলে কিন্তু আমি এইবিলাক খেতি বাতি কৰি বহু কষ্টৰ মাজত পৰি মানে এইবিলাক বন্ধকত দিব লগা হয় কেতিয়াবা আৰু টকা সুদি লৈ মানে খেতি কৰিব লগা হয় কিন্তু কিবা কাৰণত যদি আমাৰ এই খেতি বাতি নষ্ট হয় তেনেহ'লে আমাৰ যে সেই সম্পূৰ্ণ পৰিয়ালবৰ্গলৈ মানে এইবিলাক মানে আমাৰ পৰিয়ালবৰ্গলৈ এই খেতি বাতি কৰোঁ নহ'লে আমাৰ পৰিয়ালৰ বিপদমুখী সন্মুখীন হ'ব আৰু কি খেতি কৰিছে এনে খেতি কৰাৰ মাজত আমাৰ প্ৰথম হ'ল মাকৈ সৰিয়হ খেতি তিতকেৰেলা খেতি ৰঙালাও পিঁয়াজ মটৰ আলু আৰু বিভিন্ন ধৰণৰ এনে লগতে আৰু আছে আৰু কিমান মাটিত কৰিছিল এনে 35 বিঘা হয় স্বাৱলম্বী হৈছে আপোনালোকে স্বাৱলম্বী হৈছোঁ আমি এই ক্ষেত্ৰত কি অনুৰোধ জনাব চৰকাৰক সেইটো অনুৰোধ মানে চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ আমাৰ এই খেতি বাতি কৰাৰ কাৰণে যি কিবা সুবিধা আগবঢ়ায় বা আমাৰ এই অফিচ ফালৰ পৰা মানে কৃষি অফিচ ফালৰ পৰা যি কিবা মানে সাহায্য আগবঢ়ায় আমি যাতে ভালদৰে খেতি বাতি কৰি মানে আমাৰ দেশৰ কাৰণে যাতে আমাৰ ভাল অথচ দেশৰ কাৰণে যাতে আমাৰ উন্নয়নমূলক হ'ব পাৰে সেইটো আশা লৈ মানে আমি নহয় বুলি কিন্তু এনেকুৱা যিবিলাক কৃষিকাৰ্যত জড়িত সকলোকে মই সেইটো মই ধন্যবাদ জ্ঞাপন কৰিম মানে এনেকৈ যাতে আমি আগুৱাই দেশৰ উন্নতিমূলক কৰিব পাৰোঁ পৰিয়ালটোৰ লগত আৰু কি আপোনালোকে চাকৰিৰ কাৰণে আমি আৰু কোনো কৰা নাই কিন্তু এই কৃষি কামৰ মানে নিবনুৱা হয় মানে কৃষি কামত আমাৰ অলপ ইণ্টাৰেষ্ট আছে কিন্তু তাৰ কাৰণে কিন্তু আমি ইয়াৰ লগতে জড়িত আৰু কি অভয়াপুৰীৰ পৰা প্ৰাঞ্জিত চৌহানৰ ৰিপৰ্ট NEZ নিউজ